বন্ধুসকল আজি 7 তাৰিখ এয়া 5 নম্বৰ গ্ৰুপৰ ৰানিং শেষ হ'ল। লং জাম্পত 12জন বন্ধুৱে পাছ কৰিছে। তেওঁলোকক লং জাম্পৰ বিষয়ে কৈ দিলে ছাৰতে কেনেকৈ মাৰিব লাগে। এতিয়া লং জাম্প মাৰিব। তো আজি কুঁৱলী আছিলে, এতিয়া 9:45 মান হ'ল, অলপ অলপ ৰ'দ ওলাইছে। তো মই দেখাবলৈ চেষ্টা কৰিছোঁ আপোনালোকক দূৰৰ পৰাই জুম কৰি। তো লাইন আপ কৰিছে 12জনে। প্ৰথমজন এতিয়া জঁপিয়াব। তো প্ৰথম কেণ্ডিডেট এইটো 5 নম্বৰ গ্ৰুপ, চিৰাং ডিষ্ট্ৰিক্ট, 7 তাৰিখ আজি। তো মই ডেইলি আপডেট দি থাকোঁ ভিডিঅ'। তো যিমান পাৰে শ্বেয়াৰ কৰিব আপোনালোকে আৰু ভিডিঅ'বোৰ শেষলৈ চাব আৰু আপোনালোকৰ কমেণ্টবোৰ জনাব কিবা অসুবিধা থাকিলে আৰু কিবা জানিবলৈ থাকিলে। তো এয়া প্ৰথমজন ল'ৰা দৌৰিব লং জাম্প, ধুনীয়া মাৰিছে, বহুত কষ্ট কৰি দৌৰিছে। আজি কুঁৱলীয়ে দেখিবই নোৱাৰি। প্ৰথম বন্ধুজনে এতিয়া জঁপিয়াব। তো চাওক, ধুনীয়া মাৰিছে। ইয়াতে ৰঙা দাগডাল হয় কোৱালিফাই, ৰঙা চান্দিডাল। তো ইয়াতে বন্ধুবোৰ লাইন আপ কৰিছে। তো এজনক 3বাৰকৈ চান্স দিয়ে। সকলো ডিষ্ট্ৰিক্টতে একে 3বাৰকৈ চান্স দিয়ে আৰু লং জাম্প মৰাৰ পিছতে চিনাপৰ কাষলৈ লৈ যায়। আজি ৰানিং ভিডিঅ' কৰিব পৰা নাই আৰু জানে ইয়াতে CRPFবোৰ চাব নিদিয়ে। তো মই যিমান পাৰোঁ দেখাবলৈ চেষ্টা কৰি আছোঁ। এতিয়া ছেকেণ্ড চান্স আছে বন্ধুজনৰ। তো বহুত কষ্ট কৰিব লগা হয় ৰানিং পাছ কৰিবই, আকৌ লং জাম্প এক্সিলেণ্ট মাৰিব লাগে, তাৰপিছত চিন আপ। তো আপোনালোকে ভয় নাখাব, যিমান পাৰে আপোনালোকৰ 100% দিব ইণ্টাৰভিউৰ দিনা। এতিয়া দ্বিতীয়টো চান্স চাওঁ। বন্ধুজন ধুনীয়া টেক অফ লৈছে, আৰে বঢ়িয়া। তো ভালেখিনি দূৰ গৈছে। এতিয়া চাওকজনৰ আৰু এটা চান্স আছে এতিয়া। আৰু যিসকলে ধৰ লং জাম্প মাৰিব, প্ৰথমজন মাৰিছে, তো আপোনালোকে এনেই নাথাকিব খালী হাতে। যেনেকৈ ৱাৰ্ম আপ কৰি আছে বন্ধুবোৰে, আপোনালোকেও হাত ভৰিবোৰৰ এংগেলবোৰ খুলিবৰ কাৰণে, মাছালছবোৰ খুলিবৰ কাৰণে, লং জাম্পৰ কাৰণে যিবোৰ এক্সাৰচাইজ আছে আপোনালোকে কৰিব ডেইলি যেনেকৈ কৰে। সেইখিনি সময়ত হয়তো ভৰিখন লগ হৈ যাব পাৰে, চান্স থাকেতো। তো আপোনালোকে চেষ্টা কৰিব যাতে ভৰিখন ফ্ৰী থাকে যিমান পাৰে লং জাম্পৰ সময়ত। আৰু এইপিনে ডকুমেণ্ট প্ৰচেছ হৈয়ে আছে, হাইট চাইজ জোখা মাখৰ। তো লাষ্ট চান্স বন্ধুজনৰ, আৰে বেছি দূৰ নগ'ল। তো এবাৰ নেক্সট কেণ্ডিডেটজনৰ চাওঁ। তো ইয়াতে CRPF আহিয়ে থাকে, ভিডিঅ' কৰিব নিদিয়ে। চ' বহুত কষ্ট কৰি ভিডিঅ' কৰি আছোঁ বন্ধুসকল আপোনালোকৰ কাৰণে। চিৰাং ডিষ্ট্ৰিক্টৰ যিমান আছে আৰু বাকী ডিষ্ট্ৰিক্টবোৰৰো বন্ধুবোৰ কমেণ্ট কৰিব ক'ৰ পৰা চাই আছে। আকৌ এইজন দ্বিতীয়জন, আৰে ধুনীয়া মাৰিছে বন্ধুজনে, জোতা পিন্ধিয়ে মাৰিছে এইজন বন্ধুৱে। চাওক, আপোনালোকে যিটো আপোনালোকে ভাল লাগে সেইটো মাৰিব, জোতা পিন্ধিয়ে হওক বা খালী ভৰিয়ে হওক। বেছিভাগ মই প্ৰিপেয়াৰ কৰোঁ আপোনালোকে খালী ভৰিয়ে মাৰক, খালী ভৰিৰে সুবিধা হয়। তো এই যে দ্বিতীয়জন মই দেখাব চেষ্টা কৰিছোঁ জুম কৰি। তো ক'লা টি চাৰ্ট পিন্ধি বন্ধুজন দৌৰিছে ধুনীয়া আৰু বাকীবোৰে এক্সাৰচাইজ কৰি আছে। এই 12জনে পাছ কৰিছে। আৰু আহিবলগীয়া দিনবোৰত যিসকল বন্ধুৰ আছে তেওঁলোক কমেণ্ট কৰি জনাব যে কেই তাৰিখে আছে। তো দ্বিতীয় চান্স চাওক, ভৰি বহুত খুলিছে, বঢ়িয়া আহিছে। 15 ফুট পাৰ কৰি দিছে চাগে বন্ধুজনে। তো আপোনালোকে ভালকৈ প্ৰেক্টিছ কৰক এইকেইদিন, যাৰ যেতিয়া আছে যিটো ডেটত। তো আৰু এটা চান্স আছে। আৰু কিবা যদি সুধিব লগা থাকে ইয়াতে সুধিব। আৰু ভিডিঅ'টোত চাওক, কেতিয়াবা কাৰোবাৰ ফাউল হৈ যায়। তো ফাউলটো চাব কেনেকৈ ৰং হয় আৰু ষ্টেপটো মিলাই ল'ব আপোনালোকে যেতিয়া লং জাম্প মাৰে। তো আজি লং জাম্পে ভিডিঅ' কৰিব পাইছোঁ, ৰানিং মই বেছি ভিডিঅ' কৰিব পৰা নাই। তো আপোনালোকে ক্ষমা কৰি দিব, কাৰণ ইয়াতে গমেই পায় মই বাৰে বাৰে কৈ আছোঁ যে CRPF পুলিচবোৰে আহিয়ে থাকে কাষেদি, ৰাস্তাৰ কাষেদি, চাব নিদিয়ে। তো লাষ্ট চান্স বন্ধুজনৰ, ধুনীয়া। নাই, ৰং হৈ গ'ল ইয়াৰ লাষ্ট চান্সটো। মাৰিলে চৰি। তো এইবাৰ চাওঁ, এইবাৰ নেক্সট এজন বন্ধুৱে আহিব। বন্ধুসকল আপোনালোকে কমেণ্ট কৰিব দেই, আৰু আপোনালোকে কেতিয়াও নাভাবিব যে মোৰ দ্বাৰাই নহ'ব, মই এক্সিলেণ্ট নোৱাৰিম। তো সদায় মাৰিম বুলিয়ে টাৰ্গেট কৰি যাব যে মোৰ এক্সিলেণ্ট নাহিব। এইবাৰ আৰু এজন বন্ধু আহিছে, আৰে বঢ়িয়া টেক অফ লৈছে ৰে বন্ধুজনে। এইজন 3 নম্বৰ বন্ধুজনে দৌৰিছে, চৰি লং জাম্প মাৰিছে, ভাল মাৰিছে। তো ছাৰতে জোখমাক লৈছে। আপোনালোকৰ যিসকলৰ লং জাম্প মৰা হয় 3জনকৈ, তাৰপিছত 3জনক লৈ যাব ছাৰ বা মেডামে চিন আপৰ কাষলৈ। তো দেখাই দিব চিন আপ কেনেকৈ মাৰে লং জাম্পৰ পিছতে। আৰু ভিডিঅ'বোৰ শেষলৈ চাব বন্ধুসকল, কাৰণ পিছলৈ আপোনালোকে নাচায় প্ৰথম দুটা চাই কিনে, তেতিয়াহে গম চাওক আপোনালোকে ল'ৰা বন্ধুজনে কেনেকৈ এনাৰ্জি লৈছে। ধুনীয়া ষ্টেপ খুলিছে, আৰে ছাৰে 15-16ৰ কাষতে গৈছে। চাওক, গ্ৰীণ ফ্লেগখনৰ কাষত আহিছে। তো কেনেকৈ ধুনীয়া মাৰিছে লং জাম্প। তো আপোনালোকেও ট্ৰাই কৰিব। এইবাৰ লাষ্ট চান্স, ক্লিয়াৰলি দেখিব পাইছে চাগে
বন্ধুজন ভাল মাৰিছে কিন্তু শ্বৰ্ট ডিষ্টেঞ্চ লৈছে ৰং চাওক এইবিলাক ভুল নকৰিব আপোনালোকে বন্ধুজন এইবাৰ স্পীড দিম বুলি দিছিলে কিন্তু তাৰ নহ'ল বন্ধুসকল এইটো ভুল নকৰিব ভিডিঅ'টো প'ষ্ট কৰি আকৌ ৰিটাৰ্ণ কৰি চাব আপোনালোকে এনেকুৱা ভুল কেতিয়াও নকৰিব তো এই থাৰ্ডটো ৰং হৈ গ'ল মানে কেঞ্চেল প্ৰথম দুটাত যিটো হাইয়েষ্ট আহিব জাম সেইটোৱে ল'ব বাছ আপোনালোকে নাভাবিব যে মোৰ কোনটো জাম ল'ব তো যিটো বেছি দূৰ যায় সেইটোৱে লয় লং জামত যিসকল নতুন এইবাৰ দিব ABUBৰ ইণ্টাৰভিউ এবাৰ চিনাপত লৈ আহিব যদি 3 জনৰ হয় তো ৰেডি হ'ব ক'ব বাইদেউ এইজনী বাইদেউ লৈ আহিব চাগে পুলিচ বাইদেউজনীয়ে তো এবাৰ 4 নম্বৰ বন্ধুজনে জঁপিয়াব বন্ধুসকল যিমান পাৰে শ্বেয়াৰ কৰিব ভিডিঅ'বোৰ আৰু যদি কিবা অসুবিধা হয় কমেণ্ট কৰি এই বন্ধুজনে জঁপিয়াইছে আৰে বেছি দেখোন নগ'লে বন্ধুজনে শ্বৰ্ট পিক আপ ষ্টেপ বহুত শ্বৰ্ট লৈছে তো কমেণ্ট কৰোঁ ইয়াৰে CRPF পাইছে বন্ধুসকল বেয়া নাপাব এইখিনিতে ষ্টপ কৰিব লগা হ'ল পলা ভাই বন্ধুজনে আকৌ এবাৰ লং জাম্প মাৰিব চান্স আছে এটা আগে দিয়া যে CRPF আহিয়ে থাকে সেইকাৰণে বন্ধুসকল ভিডিঅ' প'ষ্ট কৰিব লগা হয় আকৌ এতিয়া জোপাব বন্ধুজন চাওঁ কেনেকৈ মাৰে বন্ধুজন আশা কৰোঁ ভাল মাৰিব তো এতিয়া এজন বন্ধুৱে চিন আপ মাৰিব আপোনালোকে চাওক কেনেকৈ চিন আপ মাৰে তো আপ কোৱাৰ লগে আপ হ'ব লাগিব এতিয়া চাওক এবাৰে ক'ব উঠিবলৈ তাৰপিছত আপোনালোকে কাউণ্টিং কৰিব ছাৰ দুজন তো আপ হৈ গ'ল তো বন্ধুজনে মাৰিব চাওক এবাৰ তো চাওক ফুল বডি ডাউন কৰা নাই তো ছাৰহঁতে কৈছে চাওক ফুল বডি উঠাব লাগিব হাফ বডি কিবা কৰিলে নহ'ব আধালৈকে ৰাখিলে নহ'ব তো বন্ধুজনে হাফ মাৰি কেনে তো স্পীডত মাৰিছিলে অকণমান এতিয়া শ্ল' হৈ গ'ল তো আধা নামাৰিব আধা মাৰিলে আপোনালোকক আধাতে কৈ থাকে এবাৰ দুবাৰ হ'লে কনচিডাৰ কৰে যদি হাফ হয় কেনেবাকৈ দে বন্ধুজন চাগে এক্সিলেণ্ট মাৰিব দে ধুনীয়া তো এতিয়া ৰ'দ ওলাইছে বন্ধুসকল তো স্পষ্টকৈ দেখিব পাৰি ক্লিয়াৰলি তো চাওক এক্সিলেণ্ট দিলে বন্ধুজনে ছাৰজনে ক'লে এক্সিলেণ্ট বুলি তো চাওক কেনেকুৱাকৈ মাৰে আপোনালোকে ক্লিয়াৰলি তো যিমান পাৰে শ্বেয়াৰ কৰিব বন্ধুসকল ভিডিঅ'বোৰ কমেণ্ট থাকিলে জনাব আপোনালোকৰ ধন্যবাদ।